যোৱা মঙ্গলবাৰে 21/2/2017 তাৰিখে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ চেয়াৰমেন মুকেশ আম্বানীয়ে লাইভ প্ৰেছ মিটিং পাতে আৰু তাত জিঅ' গ্ৰাহকৰ বাবে নতুন প্লেন এটাৰ বিষয়ে ঘোষণা কৰে। এই প্লেনটোৰ নাম হৈছে জিঅ' প্ৰাইম মেম্বাৰশ্বিপ প্লেন। গতিকে এই প্লেনটোৰ বা অফাৰটোৰ বিষয়ে ভালদৰে জানো আহক। আপোনালোকেতো জানেই যে অহা 31 মাৰ্চ 2017 তাৰিখে জিঅ'ৰ বৰ্তমান চলি থকা হেপী নিউ ইয়াৰ অফাৰৰ শেষ হ'ব, যাৰ ফলত আপুনি এতিয়া যিবোৰ বিনামূলীয়া সেৱা উপভোগ কৰি আছে তাক আৰু নাপাব। কিন্তু যোৱা মঙলবাৰে মুকেশ আম্বানীয়ে হেপী নিউ ইয়াৰ অফাৰটো শেষ হোৱাৰ আগতে আন এটা অফাৰ ঘোষণা কৰে, যাৰ নাম হ'ল জিঅ' প্ৰাইম মেম্বাৰশ্বিপ প্ৰগ্ৰেম। আৰু ইয়াৰ জৰিয়তে আপুনি 31 মাৰ্চ 2018 জিঅ'ৰ বিনামূলীয়া সেৱা উপভোগ কৰিব পাৰিব। গতিকে এই আকৰ্ষণীয় অফাৰ লাভ কৰিবলৈ প্ৰথমে আপুনি যদি জিঅ' গ্ৰাহক বা নতুনকৈ গ্ৰাহক হ'ব বিচাৰে, তেনেহ'লে আপুনি 1 মাৰ্চৰ পৰা 31 মাৰ্চ 2017 ভিতৰত মাত্ৰ এটা 99 টকাৰ ৰিচাৰ্জ কৰিব লাগিব, যাৰ নাম হ'ব জিঅ' এনৰলমেণ্ট 99। তাৰ পিছত আপুনি প্ৰতিদিনে 10 টকাৰ হিচাপত প্ৰতি মাহে 303 টকাৰ ৰিচাৰ্জ কৰিলে উপৰোক্ত এতিয়া আপুনি যিবোৰ ফ্ৰী সেৱা উপভোগ কৰি আছে এই সকলোবোৰ সেৱা 2018 চনৰ 31 মাৰ্চলৈ এতিয়াৰ দৰে উপভোগ কৰি থাকিব পাৰিব। 31 মাৰ্চলৈ আপুনি কি বিনামূলীয়া সেৱা পাই থাকিব, সেই সকলোবোৰ বিনামূলীয়া সেৱা মই ভালদৰে এবাৰ জনাই দিছোঁ। ফ্ৰী ভইচ কল সেৱা এতিয়াৰ দৰে ইউজ কৰিব পাৰিব, ফ্ৰী ৰ'মিং সেৱা এতিয়াৰ দৰে ব্যৱহাৰ কৰিব পাৰিব, ফ্ৰী SMS সেৱা এতিয়াৰ দৰে পাব, ফ্ৰী জিঅ' এপছ মানে জিঅ' টিভি, জিঅ' চিনেমা, জিঅ' মিউজিক ইত্যাদি ইউজ কৰিব পাৰিব। প্ৰতিদিনে 1 GB হাই স্পীড ইণ্টাৰনেট ডাটা পাব আৰু তাৰপিছত 128 kbps আনলিমিটেড ডাটা ইউজ কৰিব পাৰিব। এইখিনিতে পুনৰ জনাওঁ যে উল্লেখ কৰি অহা সুবিধাসমূহ পাবলৈ হ'লে আপোনালোকে 1 মাৰ্চৰ পৰা 31 মাৰ্চৰ ভিতৰত 99 টকাৰ ৰিচাৰ্জটো কৰিবই লাগিব। ৰিচাৰ্জ কৰিবলৈ হ'লে আপোনালোকে মাই জিঅ' এপছত গৈ ৰিচাৰ্জ কৰিব পাৰে, নাইবা জিঅ'ৰ www.jio.com ৱেবছাইটত গৈও ৰিচাৰ্জ কৰিব পাৰে, নাইবা জিঅ' ৰিটেইল ষ্ট'ৰত গৈও আপোনালোকে ৰিচাৰ্জ কৰিব পাৰে। আশা কৰোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ নতুন ভিডিঅ' আপডেট পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰে যেন। পুনৰ লগ পাম, ধন্যবাদ।